লোকসভাৰ তামোলপুৰ জিলা ইয়াত আমি 4-5টা প্ৰগ্ৰাম লৈছোঁ। ইতিমধ্যে 2টা শেষ হৈ গ'ল আৰু 3টা আছে। তো নিৰ্বাচন আহিছে, প্ৰচাৰ চলাব লাগে। আমাৰ BPF দলৰ হৈ পেলাই আমি প্ৰচাৰ চলাই আছে। যেন হওক আমাৰ BPF দলৰ পজিশ্যন খুব ভাল তামোলপুৰ জিলাত, আৰু সিপাৰে বিহাৰগাঁও জিলাটো খুব ভাল আৰু ওদালগুৰি জিলাটো খুব ভাল। BTC বাহিৰত তেনেকৈ ৰঙিয়া, কমলপুৰ, চিপাঝাৰ, দলগাঁও আৰু মংগলদৈ 5টা সমষ্টি আছে। এই 5টা সমষ্টিৰ যিটো পজিশ্যন বেয়া নহয়। 5টা সমষ্টিত BTC বাহিৰৰ 5টা সমষ্টি যিটো আছে, আমাৰ BPF দলৰ যিটো পজিশ্যন খুব ভাল। মই সেই মেছেজটো পাই আছোঁ আৰু মুঠতে আমি জিকিম, কথা সেইটোৱে শ্বৰ্টকাট। আমি জিকিম দৰং ওদালগুৰি লোকসভাত 100% আমি জিকি আছোঁ। মুঠতে ডিফাৰেঞ্চটো 2 লাখৰ ওপৰত হ'ব, মই যিটো গম পাই আছোঁ। খুব ইজিলি আমি জিকি আছোঁ। আজি প্ৰমোদ বৰে কৈছে নকয় এইবিলাক, মোৰ ক'ব লগা একো নাই। মুঠতে ইয়াৰ ৰিপ্লাইবিলাক পাব্লিকে দিব। আজিৰ দিনত প্ৰমোদে কি কাম কৰিছে কৰা নাই চবে দেখি আছে। প্ৰমোদটোৰ নামতহে আপচি অফিচৰ পৰাহে BTC চলাই আছে, কি জানি কথা সেইটোৱে। ইউজি ব্ৰহ্মৰ নামেই নাথাকিব ইলেকশ্যনৰ পিছত। ইলেকশ্যনৰ পিছত ইউজি ব্ৰহ্মৰ নামেই নাথাকিব, এইটো কৈ লাভ নাই। দৰং ওদালগুৰি লোকসভাৰ ক্ষেত্ৰত AIUDFে আমাক ছাপোৰ্ট কৰিছে অপেনলি, বিনা কণ্ডিশ্যন, আৰু আমিও বিৰাট ভাল পাইছোঁ। AIUDFে বিনা স্বাৰ্থত বিনা কণ্ডিশ্যনত আমাৰ BPF দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। এই কাৰণেতো আমি 100% জিকি আছোঁ বুলি কৈছোঁ, নহ'লে আমি নিজিকিলে হয় জানে। হ'ব মন্ত্ৰী বুলিহে আমি জানো। হ'ব মন্ত্ৰী যাব বোলে ক'তবা, এইটোতো বহুত বছৰ আগত পৰাই যাব বুলি কৈ থাকে। হ'ব মন্ত্ৰী যামবা, তাৰ নামটো হ'ব মন্ত্ৰী। নাই ক'ত কাৰ ফালে যায় নাযায় মই এইবিলাক ক'বলৈ নাযাওঁ। মুঠতে কোকৰাঝাৰ লোকসভাত BPFে উইনাৰ আৰু দৰং ওদালগুৰিৰ ক্ষেত্ৰতো BPFে উইনাৰ। আৰু আপোনালোকে কেতিয়াবা BPFৰ পৰা BJPত সোমোৱা এইবিলাকতো হৈ আছে, কেতিয়াবা BJPৰ পৰা BPFত সোমোৱা এইবিলাক হৈ আছে। মুঠতে বান্দৰ মিয়া যাব, সুন্দৰ মিয়া আহিব। হেলিকপ্টাৰ ড্ৰাইভাৰটো চেঞ্জ হৈছে, যাম বা এইকাৰণে কৈছে। আগত পুৰাণাটো থাকিলে ভালে হয়। এইবিলাক কৈ লাভ নাই। মই কৈছোঁ BPFে কোকৰাঝাৰ লোকসভাত 100% জিকি আছে আৰু দৰং ওদালগুৰিৰ ক্ষেত্ৰতো। আজি ইয়াতে BPF দলত যোগদান কৰিছে, সমান্তৰালভাৱে দৰং আৰু কলাইগাঁৱত BPFৰ সভাপতি পদত্যাগ কৰিছে, কি ক'ব? মই কৈছোঁ না, বান্দৰ মিয়া যাব, সুন্দৰ মিয়া আহিব, এইটো হৈয়ে থাকে। বান্দৰ মিয়া যাব, সুন্দৰ মিয়া আহিব আমাৰ দলত। দলৰ পৰা যোগদান কৰিলে আজি ইয়াত যোগদান কৰাটো কিবা UPPৰ আছে, BJPৰ আছে আৰু GSPৰ আছে। প্ৰমোদ বৰে কৈছে আপোনাক 5টা সমষ্টিত 14টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কাৰণে আহ্বান জনাইছে। প্ৰয়োজন হ'লে আমি BPF দলৰহে প্ৰেচিডেণ্ট হয়। মই প্ৰমোদ বড়ো BPF দলৰ প্ৰেচিডেণ্ট নহয়। কিহৰ এডভাইজাৰ হৈছে সি? প্ৰমোদ বড়ো আমাৰ দলৰ এডভাইজাৰ নেকি?